ক্ৰিছমাছৰ সময়ত আমাৰ কৰ্মীসকলে বিচাৰে গেট টুগেডাৰ হ'বৰ কাৰণে আৰু নতুন বছৰৰে এইটো আৰম্ভ হয় আৰু আমাৰ ক্ৰিছমাছ আৰু নতুন বছৰ একেলগে আহি যায় সেইকাৰণে ৰাইজেও বিচাৰে আৰু আমাৰ কৰ্মীসকলেও বিচাৰে এই গতিকে মই এইটো ফিল্ডত কৰাটো দ্বিতীয়বাৰৰ কাৰণে কৰিছোঁ যোৱাকালি ঘৰত কৰিলোঁ তো সকলোৱে বিচাৰে আৰু এইটো অলপ আনন্দ উপভোগ কৰিবৰ কাৰণে নতুন বছৰত আপুনি নিজেই নাছিলে আজি মই আমাৰ কৰ্মীসকলে নাচিছে বা আমাৰ বাই ভনীসকলে নাচিছে তো মই থাকিব নোৱাৰিলোঁ তেওঁলোকে নাচিছে যিহেতু ময়ো গৈ পেলাই যোগদান কৰিলোঁ আৰু সদায় মই এনেকৈয়ে কৰোঁ ঘৰতো কৰিছোঁ যোৱাকালিও নাচিছোঁ সকলোৱে ডান্স কৰাটো বিচাৰে মোক টানি লৈ যায় নাচিবৰ কাৰণে মই নাজানো নাচিব তথাপি তালে তালে হৈ যায় আৰু ক্ৰিছমাছৰ এই পৰৱৰ সংক্ৰান্তত মানে আমাৰ অন্তৰখনত সদায় মানে আনন্দ উৎসাহ উদ্দীপনা সেইটো আহি যায় এই গতিকে আমি বহি থাকিব নোৱাৰোঁ কোনো ইয়াত সমাজৰ কোনো বাধা বিঘিনি এইবিলাক চিন্তা নকৰোঁ আৰু তো মই ইয়াৰ লগতে আমাৰ চৰকাৰৰ যিটো কাম কাজ এইটো আমাৰ ভালকৈ চলি আছে আৰু আগন্তুক সময়তো আমাৰ মাননীয় মুখ্যমন্ত্ৰী যাতে মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে যাতে সক্ৰিয়ভাৱে আকৌ ৰাজনীতিত মানে আগন্তুক ইলেকশ্যনত অংশগ্ৰহণ কৰি আকৌ যাতে মুখ্যমন্ত্ৰী হয় তাৰ কাৰণেও মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে আমি ভালকৈ আকৌ দ্বিতীয়বাৰৰ কাৰণে আমি চৰকাৰ গঠন কৰিব পাৰোঁ পবিত্ৰ বড়োদিনত আমাৰ বাইদেউৰ লগত আজি ইয়াত অংশগ্ৰহণ কৰিছোঁ খুব ভাল লাগিল ইয়াত ৰাইজে অংশগ্ৰহণ কৰিছে ৰাইজে খুব ফূৰ্তি কৰিছে আৰু নতুন বছৰো আহি আছে নতুন বছৰৰ মোৰ ফালৰ পৰা সকলো অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা মই যাচিছোঁ আৰু এই পবিত্ৰ বড়োদিনত মোৰ ফালৰ পৰা গোটেই অসমবাসী ৰাইজলৈ মোৰ শুভেচ্ছা থাকিল আৰু যিটো আমাৰ বড়োদিনৰ যিটো উল্লাস এই উল্লাসটো চবৰেই মন শুই যাওক মই তাকেই কামনা কৰিছোঁ ধন্যবাদ।